হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই আছে। মই আজি আপোনালোকৰ ওচৰলৈ কিহৰ ৰেচিপি লৈ আহিছোঁ জানেনে গাইজ? কওঁনে? আজি মই লৈ আহিছোঁ কি জানে? গাহৰি মাংসৰ লগত কচু শাকৰ ৰেচিপি। কি ক'ম গাইজ জানেনে? এইকেইদিন ফেচবুকত নহয় চুতীয়া এটাই ইমান ধুনীয়াকৈ দেখাই আছে নহয়, একেবাৰে লোভৰ পানী ওলাইছে। ঘৰত থকাহেঁতেনতো খাই ল'লোহেঁতেন চুতীয়া দা হোটেলত, কিন্তু এতিয়া ঘৰৰ পৰা যিহেতু দূৰত আছোঁ তো সেইকাৰণে বোলো আজি মই নিজেই বনাওঁ। কিন্তু গাইজ মই প্ৰথমবাৰ খাম দেই, কেনেকুৱা লাগে কিন্তু নাজানো মই, কিন্তু প্ৰথমবাৰ খাম তো বোলো আপোনালোককো অকণমান দেখাওঁ বুলি ভাবিলোঁ। প্ৰথমতে মই কচু শাকখিনি ধুনীয়াকৈ চাফাকৈ ধুই মেলি কাটিলোঁ সৰু সৰুকৈ। তাৰপিছত মই অকণমান তেতেলী আৰু নিমখ দি কুকাৰত 2টা চিটি মৰাই ল'ম। আৰু এইফালে 2টা চিটি মৰাই হ'ল, আৰু এইফালে মই মাংসখিনি বইল কৰিবলৈ লৈছোঁ। আমাৰ আকৌ মানুহজনে বইল নকৰাকৈ নাখায়, যেতিয়া হ'লেও গাহৰি মাংস বইল কৰিবই দিয়ে। ধুনীয়াকৈ নিমখ অকণমান দি মই এইখিনিও বইল কৰি লৈছোঁ 10 মিনিটমান। কিন্তু গাইজ চুতীয়া দাই কিন্তু ৰেচিপিটো নেদেখায় দেই, আমাক লোভহে লগায়। কি ক'ম, তো আজি বোলো মই নিজৰ মতেই বনাওঁচোন। ধুনীয়াকৈ 10 মিনিটমান হ'ল বইল মাংসখিনি, আৰু এতিয়া মই গামলা এটাত উলিয়াই ল'ম। মাংসখিনি উলিয়াই হৈ গ'ল, আৰু এফালে কাঢ়িখনত তেল অকণমান দিলোঁ। তেলো একদম অকণমান দিছোঁ, যিহেতু মাংসখিনিত বেছিয়ে তেল আছে। 2খন তেজপাত দি অলপ পিঁয়াজ দিছোঁ। পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'ম। আৰু মোৰ মতেও এবাৰ বনাই খাই চাবচোন গাইজ, কেনেকুৱা লাগে। মই বাৰু আজি প্ৰথম বনাইছোঁ, কেনেকুৱা লাগে লাগিব আৰু দেই। আৰু অলপ বেছিকৈ আদা নহৰু খুন্দি দিছোঁ। মাংসটো আদা নহৰু অলপ বেছিকৈ হ'লে ভাল লাগে বাৰু। আৰু অকণমান হালধি দিলোঁ, আৰু লগত বিলাহী 2টা কাটি দিছোঁ। কচু শাক গাইজ এতিয়া মই তেতেলী অকণমান এইটো কাৰণে দিলোঁ, কাৰণ যে অকণমান এতিয়া পানী দিন হয় ন, অকণমান খজুৱাবও পাৰে, তো সেইকাৰণে বোলো অকণমান তেতেলী দি দিছোঁ, তেতিয়া নখজুৱাই। লগত অকণমান নিমখ দি বিলাহীখিনি সিজিবলৈ দিলোঁ, আৰু বিলাহীখিনি চাওকচোন কিমান ধুনীয়াকৈ গলি গ'ল নিমখ দিয়াৰ কাৰণে। ইয়াত এতিয়া মই দিছোঁ মছলা অকণমান দিছোঁ। মছলাত আছে গৰম মছলা আৰু ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰ অকণমান দিছোঁ। আৰু ইয়াত কালাৰ নিদিলেও হ'ব গাইজ, যিহেতু কচু শাকৰ কালাৰে আহিব। খুব ধুনীয়াকৈ মই এইখিনিও লৰাই লৈছোঁ এবাৰ। আৰু এতিয়া মই মাংসখিনি ঢালি দিছোঁ। মাংসৰ পিচবিলাক অলপ ডাঙৰ ডাঙৰ আছিলে গাইজ, মই অলপ সৰু সৰুকৈ কাটি ল'লোঁ। এইখিনিও মই 15 মিনিটমান ভাজি ল'ম। ঢাকনখন লগাই দিছোঁ সিজিবৰ কাৰণে। আৰু এইফালে কচু শাকখিনি 2টা চিটি মৰাই লৈছিলোঁ যে, এয়া খুব ধুনীয়াকৈ গলি গ'ল। আৰু এতিয়া মই ঘুটনি মাৰি ল'ম। গাইজ আমি এডাল ঘুটনি বুলি কওঁ, আপোনালোকে কি কয় কমেণ্টত জনাবচোন। ধুনীয়াকৈ ঘুটনিটো মাৰি লৈছোঁ, আৰু একদম ধুনীয়াকৈ ভাগি গ'ল চব। আৰু এইফালে 15 মিনিট হৈ গ'ল, আৰু মাংসখিনি ইমান ধুনীয়াকৈ তেল ওলাইছে চাওকচোন গাইজ। আৰু কেৰাহীখনতো লাগি ধৰিছে। এতিয়া কচু শাকখিনি ঢালি দিওঁ। দেখোঁতেতো ধুনীয়াই লাগিছে গাইজ, খাবলৈও ভাল হ'ব নিচিনাই লাগিছে দেই। আপোনালোকেও বনাই খাই চাব দেই মোৰ নিচিনাই। আৰু এফালে মই মাজতে এবাৰ চাইছোঁ, কিন্তু বৰ্তমান হোৱা নাই। অলপ পানীখিনি শুকুৱাম, বেছিকৈ জোল হ'ল। লোভ লাগিছেনে গাইজ? চুতীয়া দাই দেখাই থাকিলে কিন্তু বহুত লোভ লাগে দেই। মই দেখাওঁতে লোভ লাগিছেনে গাইজ আপোনালোকৰ? আৰু এবাৰ জোলখিনি অলপ কমি গ'ল চাওকচোন, একেবাৰে তলত লাগি ধৰিছে। আৰু এফালে মোৰ দুপৰীয়া সাজ ৰেডি হৈ গ'ল গাইজ। নতুন এটা ভিডিঅ'লৈ আকৌ আপোনাৰ ওচৰলৈকে আহিম। আজিলৈ আহোঁ। চেনেলটো লাইক শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ। আজিলৈ আহোঁ, বাই বাই, ধন্যবাদ।